নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো মোৰ চেনেল চাৰমন সাকি অসমীয়ালৈ আহক চাও আজি আপোনাৰ কাৰণে কি মেছেজ আছে সো এই মেছেজটো যদি আপোনাৰ লগত ৰেজনেট হৈছে মোক ডেফিনেটলি এটা লাইক বা কমেন্ট দিব আৰু যদি লাগিছে আপোনাৰ ৰেজনেট হোৱা নাই তে আপুনি স্কিপ কৰিব পাৰে এই ভিডিওটো আপোনাৰ কাৰণে কি মেছেজ আহিছে আজি আহক মই পঢ়ো অলপ মোৰ এনেকুৱা লাগিছে আপুনি বহুত বস্তু এতিয়া পিসফুলি ডিল কৰিব বিচাৰিছে লাইফত মানে কামলি ডিল কৰিব বিচাৰিছে আপুনি শান্তিত বস্তুবোৰ সিচুৱেশনবোৰ লাইফৰ আপুনি ডিল কৰিব খুজিছে ঠিক আছে আপুনি এইটো বস্তু ৰিয়েলাইজ কৰিছে কি শান্তিতে শক্তি আছে শান্তিয়ে শক্তি ঠিক আছে তো মোৰ এনেকুৱা লাগিছে চ্যালেঞ্জেস মানে কি মানুহ হ'ব পাৰে বা বিভিন্ন ধৰণৰ এনেকুৱা বস্তু চলি থাকিব পাৰে আপোনাৰ জীৱনত যোনবিলাকত আপোনাৰ কন্ট্ৰোল একেবাৰে নাই আপুনি একো কৰিব নোৱাৰে কাৰণ আপুনি ডিসাইড কৰিছে কি মই শান্তিৰে থাকা ভাল মুখখন বন্ধ কৰি থোৱাই ভাল এনেকুৱা হৈছে মই এতিয়া একো নকোৱাই ভাল এক্স্যাক্টলি সিচুৱেশনটো এটো মই এতিয়া একো নকোৱাই ভাল যিয়ে চলি আছে মই এটো নকোমোৱাই ভাল সো আপুনি বহুত শান্তিৰে জীৱনটো আগবঢ়াই লৈ গৈ আছে আৰু তো যোনটো ডিসিজন লৈছে খুবেই ভাল ডিসিজন লৈছে এটো একেবাৰে বেয়া ডিসিজন নহয় যিয়ে সিচুৱেশন চলি আছে এতিয়া মনে মনে থাকাই ভাল ৰিঅ্যাকশন নিদিয়াই ভাল আৰু আপোনাক বহুত এই বস্তুটোৱে সহায় কৰিব এই বস্তুটোৰ কাৰণে আপুনি যেতিয়া শান্তিত যোনটো আপুনি কোৱাইটলি বহুতেখিনি বস্তু অবজাৰ্ভ কৰিব আপুনি দেখিব কি বহুত কনফিডেন্স আহিব আপোনাৰ ওপৰত আপোনাৰ বহুত আত্মবিশ্বাসটো বাঢ়িব আপোনাৰ এটা বেলেগ ধৰণৰ ষ্ট্ৰেংথ আহিব ভিতৰৰ পৰা ঠিক আছে শক্তি এটা আহিব আৰু কিবা ধৰণৰটো ডেফিনেটলি কামিং টাইমত মোৰ এনেকুৱা লাগিছে কিবা ধৰণৰটো এনেকুৱা হ'ব যোনটোত আপুনি বহুত লাকি ফিল কৰিব বহুত লাক আপুনি এট্ৰাক্ট কৰিব যদি আপুনি মুহূৰ্তত এনেকৈ আছে আপুনি বহুত লাক এট্ৰাক্ট কৰিব ইন দ্য কামিং টাইম এই বস্তুটো যোনটো কৰিছে মই সঁচা কথা কৈছো মিছা একেবাৰে নক কাৰ্ডে যি কৈছে আপুনি কিবা এটাটো জাস্টিস কৰিছে নিজৰ লগত কিবা এটাটো জাস্টিস আপুনি কৰিছে কিবা এটাটো ন্যায় আপুনি কৰিছে নিজৰ জীৱনটোৰ লগত যোনটো বস্তুৰ কাৰণে আপুনি বহুত এনেকুৱা বিভিন্ন ধৰণৰ সঁচা কথাও গম পাব আগলে আৰু বহুত শুদ্ধ ডিসিজনো ল'ব আপুনি আগলে আৰু মোৰ লাগিছে কিবা ধৰণৰ লাইফত কিবা ইমব্যালেন্স যদি আছে হেখিনিও ব্যালেন্স হ'ব হেখিনিও ব্যালেন্স হলে আহিব যিয়ে কৰিছে এই মুহূৰ্তত যদি শান্তিৰে জীৱনটো লৈ যাব খুজিছে শান্তিৰে প্ৰবলেমবোৰ সলভ কৰিব বিচাৰিছে তেতিয়াহলে আপুনি বহুতে ভাল কাম কৰি আছে সো আপোনাৰ কাৰণে আজি এইটোৱে মেছেজ আছিল টেক কেয়াৰ